এয়া বৌয়ে পুৰা মুখত মিচিক মাছাক হাঁহি লৈ ওলাইছে। ইপিনে মাক দেখিলোঁ মায়ে কাপোৰ পিন্ধি আছে। আজি যিহেতু গাঁৱত বলবম আছে, আমি এতিয়া বলবমলৈ যাবলৈ ৰেডি। হেল্ল' গাইজ, নমস্কাৰ। আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। হাতত ধূপ চাকি লৈ ওলাইছোঁ গাঁৱৰ মন্দিৰটোলৈ যাবলৈ, যিহেতু আজি বলবম আছে আৰু বলবমত চাকি বন্তি দিম। আৰু সকলোকে আমি সকলোৱে ওলাইছোঁ আৰু গাঁৱৰ সকলো ৰাইজ যাব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব। ইপিনে বাহিৰত যিহেতু কিনকিনীয়া বৰষুণ, সকলোৱে লাহে লাহে ওলাইছোঁ আৰু ইয়াত ভিডিঅ' নকৰোঁ, একেবাৰে পূজাৰ জেগাত আৰম্ভ কৰি আহি কিনে পাই গ'লোঁ পূজাৰ জেগা। আৰু এয়া দেখিছোঁ যে পূজা ধুনীয়াকৈ আৰম্ভ কৰিছে আৰু কিছু মানুহ আহিছে, সম্পূৰ্ণ অহা নাই বাৰু। এতিয়া আমি চাকি বন্তি দিম। ইয়াতে ধুনীয়াকৈ মাটিৰে এটা লিংগ বনায়। এই লিংগটো একদম দেখিবলৈ কি ধুনীয়া, গাঁৱৰ ল'ৰাবোৰে মিলি কিনে বনায়। আৰু এই লিংগটোত এতিয়া চাৰিওপিনে আমি সকলোৱে চাকি বন্তি দিম আৰু মাজত গাখীৰ, বেলপাত, ফুল সকলো ঢালি কিনে কি ধুনীয়াকৈ দিয়ে চাবচোন। এই লিংগটো এতিয়া বাৰু সম্পূৰ্ণকৈ চাকি বন্তি দিয়া হোৱা নাই, যিহেতু সম্পূৰ্ণ মানুহ অহা নাই। যিখিনি মানুহ আহিছে অলপ অলপকৈ আৰম্ভ কৰিছে। ইপিনে মা, বৌ সিহঁতে চাকি দিবলৈ বহি গ'ল আৰু ইপিনে ময়ো চাকি দিওঁ। আৰু মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব, তেতিয়া দেখা পাই থাকিব। আৰু মই কিছু ভিডিঅ' কৰিছোঁ বাৰু। আৰু ৰাতিলৈ আছে নাগাৰা নাম, আৰু নাগাৰা নামৰো মই কিছু অংশ দেখাম, সম্পূৰ্ণ দেখাব নোৱাৰি, যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আৰু চাই থাকিব ৰাতিলৈ। আৰু আমাৰ গাঁৱৰ ৰাইজখিনি মিলি খিচিৰিৰ ব্যৱস্থা আছে, যিহেতু আমাৰ গাঁৱৰ সকলো ৰাইজ মিলি কিনে এই বলবমখন পাতিছে। আৰু খুবেই ভাল লাগে, গাঁও অঞ্চলত কিছুমান পৰ্ব পাতি থাকে, খুব ভাল লাগে। আৰু সকলো মিলি কিনে এই উৎসৱবোৰ পতা হয়, একেবাৰে খুব ফূৰ্তি ফাৰ্তা কৰি। আৰু মনটো ইমান ভাল লাগিছে, কি ধুনীয়াকৈ ধূপ চাকি, ধূনাৰ গোন্ধ একদম আমোলমোলাই আছে, কিবা এটা মনটোৱে ভাল লাগি যায় ধূপ চাকি এইবোৰৰ গোন্ধ পাই কিনে। আৰু এয়া চাওকচোন, কিছু চাকি দিয়া হ'লে আৰু সেই ছাইডটোতো দিছে চাকি। আৰু এইপিনে চকীবোৰ পাৰি থোৱা আছে, যিহেতু সম্পূৰ্ণ মানুহ অহা নাই, আহিলে সকলো ইয়াত বহাৰ ব্যৱস্থাও কৰিছে। আৰু এইয়া গেটটোত সোমোৱা জেগাখিনিতো ধুনীয়াকৈ চাকি বন্তি দিয়া ব্যৱস্থা কৰিছে। আৰু এইপিনে আমাৰ চাকি বাতি যিহেতু হ'লে কিছু দিয়া, এইপিনে ভণ্টি এই ছাইডতো চাকিছে, এই ছাইডতো পূৰা ভৰ্তি হৈ যাব চাকি দিয়া। আৰু ৰাইজৰ হৈ চাকি আছে 251 গছ, আৰু সকলোৱে নিজাখিনি বেলেগ। আৰু এতিয়া আমি সকলোৱে নিজাকৈ ইয়াত চাকি দি আছোঁ। এয়া কিছু মানুহ এতিয়া আহিলে আৰু চাবলৈ যে এই লিংগটো ইমান ধুনীয়া লাগিছিল, আপোনালোকক দেখুৱাম। আৰু এইখিনি চাওকচোন, ইয়াত বাঁহৰে বনাই দিছে আৰু ইমান ধুনীয়া লাগিছে দেখিবলৈ। ইপিনে এয়া খুৰীয়েও সেয়াবোৰ আগবঢ়াই আছে, চাকি জ্বলাই দিলে আৰু ফটো উঠা বুলি পূৰা প'ষ্ট দিছিল। তাৰপিছত মই যেতিয়া ক'লোঁ ফটো উঠা নাই, ভিডিঅ' কৰিছোঁ, পূৰা মিচিক মাছাক হাঁহি লগাই দিছে। এয়া চাওক, চাকিৰ শিহাবোৰ আগবঢ়াই আছে। এইপিনে মাও আহিলে, মাও ভাবিছে কি একদম ফটো উঠাম, দুয়ো একদম প'ষ্ট দিছিল। তাৰপিছত উঠোৱা নাই বুলি কওঁতে একদম পূৰা হাঁহি ওলাই গৈছে দুয়োটাৰে। আৰু এইপিনে এয়া চাওকচোন, চাকি দি আছে, চাকি দিয়া মোটামুটি হ'লেই, গাঁৱৰ ভাইটিবোৰেও দি আছে। আৰু ইমান দেখিবলৈ যে ধুনীয়া লাগিছিল চাকিখিনি দিয়া, খুবেই ভাল লাগিছিল। আৰু সকলো এতিয়া ৰাইজ আহিলে, গোটেইখিনি আহি সকলোৱে একদম লাগি গ'ল চাকি বন্তি দিয়াত। আৰু এতিয়া যিহেতু 8টামান বাজিল, আৰু ইয়াৰ লিংগটো চাওকচোন ইমান ধুনীয়া হৈছে। আৰু এইপিনে পাঠকো আহিল, এতিয়া আমি সকলোৱে মিলি পাঠক উপভোগ কৰিম। এইপিনে বহি আছোঁ, এয়া চাওক সকলোৱে মিলি কিনে আমি বহি আছোঁ। এতিয়া আমাৰ ইয়াত মিঠাভোগৰ ব্যৱস্থা কৰিছে, সকলোৱে মিলি কিনে আমি এতিয়া মিঠাভোগ খাম। এয়া আমাক দিছে, সকলোৱে খোৱা আৰম্ভ কৰি দিছোঁ আমি। এয়া পাঠক চাওঁ। দাদা সেনাপতি হয়ে পড়ল, সেনাপতি
সেই ছোৱালীৰ পাঠিকা আছিল শেষ আৰু চাবলৈ খুব ভাল লাগিছিল। এতিয়া সকলোৱে মিলি আমি খিচিৰি খাবলৈ বহিছোঁ। খাই লৈ আহিলোঁ, ঘৰ পালোঁ আৰু ইমান গৰম যে পূৰা ঘামি জামি গৈছোঁ। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। যদি ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইমানেই, বাই।